Hi and good morning. And welcome back. To আমি গৈ আছো গাঁৱৰ ফালে আৰু বাবু আৰু মই কেইদিনমান গাঁৱত থাকিম যেহেতু বাবুৰ স্কুল বন্ধ আৰু আমি গাঁৱত গৈ পেলাই বহুত ঘূৰি ফুৰিম মানে কৰবাত যাম আৰু ফুৰিবৰ কাৰণে তো গোটেইবিলাক মই দেখুৱাম এটা এটা ভ্লগত তো চাই থাকিব আৰু আজি আমি গৈ আছো আমাৰ বাইদেউ ঘৰত তাতে আমাক ভাত খাবৰ কাৰণে ইনভাইট কৰিছে তো চলো ভোকো পালো আৰু আমাৰ বাবু ফিউজ টোপনি ৰাজাপাৰা আহি পালো আৰু অকমান মিঠাই লওঁ ইয়াতে তো আমি ঘৰ আহি পালো আৰু আমি আমাৰ ঘৰৰ ৰাস্তাতে আছো আমাৰ বাইদেউ ঘৰৰ সোমা কথা আছিলে সিধাই বাট বেছি সোনকালে হৈ যায় 10টাহে বাজিছে তো সেইকাৰণে ঘৰত সোমাই আৰু তাতে যাম তো আমাৰ ভণ্টিও আহি পালে চাগে সো চলো এইটো সব ককা আছে আইতা আহিছে ঘৰ এইটো চোৱা ইফালে পুখুৰী মুৰ্গী আছে তো আমি বাইদেউৰ ঘৰ আহি পালো ন মানুহে দেখা নাপাওঁ দেখোনে চলো চলো এই চলো মানুহবিলাক ক'ত আছে হেল্ল' ৰান্ধনীবিলাক কি বনাই আছে ভাল তুল দেখোন ভিডিঅ' কৰিছো পুৰা পিঁয়াজি মাংস হ'ব যেন পাইছো আজি আৰু ইফালে কি পিঠা স্পেচিয়েল গাখীৰ চাহ দে ভালে আছে ঘৰ বেয়া হ'লে কি হ'ল খানা ভাল হ'ব লাগে ইয়াতে কি আছে কি বাই পুৰা একদম দীঘল কৰি দি তেতিয়া বেছি হট ৰাস্তাৰ চাদৰে মেষ্টা টেঙা আৰু মাছ বনাবি ভাল হ'ব মডাৰ্ণ যুগৰ চিকনি যিয়ে ন ডিজাইন দিছে দিয়ে এনেকুৱা ডিজাইন তুমি খাবা আমি এতিয়া খাম গাহৰি চাটনি গাঁৱত আহিছোঁ আৰু গাহৰি চাটনি নোখোৱাকৈ কেনেকৈ যাওঁ টেষ্টি ভাবি বাইদেউৰ বহুত ধুনীয়া ফুল ফুলি আছে গোলাপবিলাক ৰেডি হৈছে ইফালে দেখুৱাইছোঁ হা কি চব্জি মেষ্টা সৰু মাছ চালাড সৰু সজনা আলু দালি মটন তাৰপিছত সৰু মাছ মিক্স ফ্ৰাই তাৰপিছত ক'লা প্লাষ্টিকত পাপৰ मैं आलही मानु ना मैं आराम থাকিব লাগে কিয় গাঁৱলীয়া মানুহ এনেকৈ চাফা কৰে এই মুৰ্গীটা টেষ্টি হ'ব বহুতকেইটা আছে দেখোন মুৰ্গী বা সেই
ডেকেৰাবিলাক বেছি টেষ্টি এই ৰঙা ডেকেৰা বেছি টেষ্টি হ'ব তো আমি আহিছো আমাৰ বাইদেউ নতুন পাকঘৰত বনি আছে কেতিয়া চাবাই দেখোন টেনটেনে সৰু হৈ আছে আৰু কাছে নাগো মাহাৰি জানো আলাকো বিলে জানো পুৰা খুপান নিমা খোৱা যায় না কিনা খোৱা মা কিৰিছো উঠাইছো মই খিৰিকিছো ভালেই হৈছে দে ইয়াতে খালি গ্লাছ ফিটিং কৰিব লাগিব আৰু কি ঠিকে আছে বেচিন এইছে ভয় খাইছে বাপৰে চাওঁ কি ৰে দেখানি পুৰা গোল গোল না হেন নাই এইটো হেন তো আমি বাইদেউ ঘৰৰ পৰা আহিলোঁ আৰু মই এটা ভাল বস্তু দেখাম কাৰণ তাতো মই দেখা পাইছিলোঁ আৰু ইয়াতো আমাৰ ঘৰতো মা বনাইছে আৰু সেইটো হৈছে পুলু পকা তো পুলু পকা আমাৰ প্ৰায় এনেকুৱা অৱস্থা এনেকুৱা ডাঙৰ ডাঙৰ হৈছে তাৰপিছত আৰু ইফালে আছে এইবিলাক লেটা বান্ধিব ধৰিছে ধুনীয়াকৈ এইটো বান্ধিছে এইবিলাক এইখিনি হৈছে মাৰ হাঁহৰ কণী মানে আগতে এনেকুৱা পুলু বহুত পুহিছিলে আগতে দেখা পাইছিলোঁ আৰু কিন্তু বহুত বছৰৰ মূৰত এইবাৰ আকৌ দেখা পালোঁ আৰু লেটাৰ পৰা মানে উলিয়াই কেনে খুব ভাল লাগে মা ইফালে উলিয়াই আছে লেটাৰ পৰা পুলু আৰু আজি ৰাতি পুলু খাম তো আমি এতিয়া যাব ওলাইছোঁ ধূপধাৰা আৰু আমাৰ ভণ্টিহঁতে যায় আৰু এতিয়া ধূপধাৰালৈকে থৈ আহোঁ সিহঁতৰ মানে আলহী আহি পাইছে তো তাই ঘৰত যাব লগা হ'ল এতিয়া কিমান পাইছা তুৰুম পকা গ্লাছ লৈ কিনে ৰেডি চিনি খাব নাপালে ক'ত তিনিটামান পাইছে ইফালে ওলাইছিল বেচেৰা বাবু ইহঁতে কি লৈ আছে গ্লাছ পোক ধৰিছে নাই না পোৱা নাই হে আছে অঁ মছালে মছলা পাই নিছে পুৰা তো এতিয়া সময় হৈছে ৰাতিৰ 8টা আৰু বহুত সোনকালে ভাত খালোঁ আৰু পুলু বোকাৰে বহুত মস্তকৈ ভাত খালোঁ আৰু এতিয়া কাম আছে বাচন মাজিবৰ কাৰণে বাচন ধুই কেনে থৈ দিওঁ কাৰণ অহাকালি আমি ৰাতিপুৱাই ক'ৰবাত এঠাইলৈ যাম চ' সেইটো কাৰণে এতিয়া মই বাচনখিনি থৈ দিম কিন্তু আমাৰ সিফালৰ লাইটটো বেয়া হৈছে তো সেইটোৰ কাৰণে এটা যোগাৰ কৰিছোঁ আমাৰ দেউতাৰ মানে ডাঙৰ টৰ্চ এটা আছে এইটো লগাই পিনে মই বাচনখিনি ধুম তাৰপিছত নিজেও অকণমান ফেচ ৱাছ কৰিম তাৰপিছত আৰু ৰেষ্ট ল'ম হৈ যাম তো এইটোৱে আছিলে আজিৰ মোৰ ব্লগ তো বাই বাই এণ্ড গুড নাইট